নমস্কাৰ বন্ধুসকল, মই স্বপ্নালীয়ে মোৰ চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। লগতে আজি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই বেংগলীসকলৰ এবিধ জনপ্ৰিয় আৰু সুস্বাদু ৰেচিপি লৈ আহিছোঁ। সেইবিধ হৈছে পাটিচাপ্টা। মই বনাম ক্ষীৰ পাটিচাপ্টা। এই ক্ষীৰ পাটিচাপ্টা মই কেনেকৈ বনাইছোঁ চাওঁচোন আহক। ক্ষীৰ পাটিচাপ্টাৰ বাবে মই এয়া লৈছোঁ পিঠাগুড়ি। পিঠাগুড়ি লৈছোঁ মই 2 কাপ আৰু 1 কাপ লৈছোঁ ময়দা। ইয়াতে মই 2 চামুচ চেনি যোগ কৰি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। এইখিনি মই ভালকৈ এনেকৈ মিলাই দিছোঁ। ইয়াতে মই এতিয়া যোগ কৰি গৈছোঁ গাখীৰ। কমকৈ মই যোগ কৰি গৈছোঁ গাখীৰ। এনেকৈ এয়া গাখীৰ যোগ কৰি গৈছোঁ। এই পৰিমাণৰ পিঠাগুড়ি আৰু ময়দাৰ বাবে মোক 1 গিলাচ গাখীৰৰ প্ৰয়োজন হৈছে। আপোনালোকে সেই পৰিমাণ অনুসৰিয়ে গাখীৰটো তেনেকৈ মিলাব। মন কৰিব যাতে বেটাৰটো খুব বেছি পাতল বা ডাঠ নহয়। এয়া দেখিছে, আপোনালোকে অনুমান কৰিব পাৰিব কেনেকুৱা হৈছে বেটাৰটো। এনেকৈ ভালকৈ লৰাব, এটা যাতে মিহি বেটাৰ হয়। দেখিছে, এনেকৈ মিলাব। এইখিনি হৈ গৈছে। এইখিনি মই এতিয়া 15-20 মিনিট মানৰ কাৰণে এনেকৈ ঢাকি ৰাখি দিম। আনফালে মই কেৰাহী গৰম কৰি গাখীৰ গৰম কৰিছোঁ। গাখীৰ মই 1.5 গিলাচ লৈছোঁ ক্ষীৰৰ বাবে। এয়া গাখীৰখিনি উতল আহিছে। ইয়াতে মই এতিয়া চেনি 2 চামুচ যোগ কৰি দিম। এয়া চেনি 2 চামুচ মই দি দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি চেনি কম বা বেছি ব্যৱহাৰ কৰিব পাৰিব। এয়া পুনৰ মই 1 কাপ পাউডাৰ গাখীৰ দিছোঁ। পাউডাৰ গাখীৰখিনি দি খুব ভালকৈ এনেকৈ লৰাই দিছোঁ যাতে কেৰাহীত লাগি নধৰে। এনেকৈ ঘনাই লৰাই দিব লাগে ভালকৈ। এয়া মই 2 চামুচ ঘিউ দিছোঁ। ঘিউ দি পুনৰ মই এনেকৈ লৰাই দিম। এয়া দিছোঁ নাৰিকলৰ গুড়ি, যিখিনি মই কেঁচা নাৰিকল ভাজি বনাই থৈছিলোঁ, শুকানকৈ ভাজি বনাই থৈছিলোঁ। এয়া এইখিনি নাৰিকলৰ গুড়ি মই যোগ কৰি দিছোঁ আৰু এইখিনি অলপ ডাঠ হোৱালৈকে লৰাই থাকিব লাগিব। মন কৰিব লাগিব যাতে কেৰাহীত লাগি নধৰে। এনেকৈ ঘূৰাই ঘূৰাই লৰাই থাকিব লাগিব। এইখিনি প্ৰায় ডাঠ হৈ আহিছে। এতিয়া মই এইখিনি ড্ৰাই ফ্ৰুটছ, কাটি লোৱা ড্ৰাই ফ্ৰুটছ অলপ দি দিছোঁ। নিদিলেও হয়, মই অলপমান যোগ কৰি দিছোঁ। এয়া এনেকৈ, এয়া দেখিছে ডাঠ হৈ আহিছে। খুব সঘনাই লৰাই থাকিব যাতে কেৰাহীত লাগি নাযায়। জুইটো কম কৰি ল'ব আৰু ঘনাই লৰাই থাকিব। এয়া ক্ষীৰখিনি প্ৰায় হৈ আহিছে। গাখীৰৰ আধা হৈ গৈছে গোটেইখিনি। মন কৰিছে গাখীৰ যিমান লৈছিলোঁ তাৰ আধা হৈ গৈছে ক্ষীৰখিনি। এনেকৈ লৰাই থাকিব। এইখিনি প্ৰায় হৈ গৈছে। মই ইমানটোতে ৰাখি দিম। ইয়াতকৈ ডাঠ কৰিলেও কৰিব পাৰিব ইচ্ছা কৰিলে, কিন্তু মই ইমানতে ৰাখি দিম। এতিয়া মই পিঠাগুড়িখিনি আগতে মিহলাই থোৱা পিঠাগুড়িখিনি এনেকৈ 3 ভাগ কৰি লৈছোঁ। 3 ভাগ কৰি ইয়াতে মই ফুড কালাৰ অকণমান মিলাই দিছোঁ, অৰেঞ্জ কালাৰটো দিছোঁ। স্বাধীনতা দিৱস যিহেতু, সেইকাৰণে আজি মই অৰেঞ্জ কালাৰ আৰু গ্ৰীণ কালাৰটো দি পেলাই পাটিচাপ্টা বনাম, আমাৰ জাতীয় পতাকাখনৰ নিচিনাকৈ। এয়া এনেকৈ মিলাই লৈছোঁ। এতিয়া মই এখন ফ্ৰাই পেন, নন ষ্টিকি ফ্ৰাই পেন লৈছোঁ। এখন গৰম কৰি পেলাই অকণমান ঘিউ এনেকৈ তোলাৰে মোহাৰি লৈছোঁ। এতিয়া ইয়াতে মই এনেকৈ দি যাম। বগাখিনি প্ৰথমতে দিছোঁ, বগা বেটাৰ যিখিনি আছিলে। এতিয়া এনেকৈ মই ঘূৰাই দিছোঁ। দেখিছে, একেবাৰে সহজ। এনেকৈ ঘূৰাই দিলে হৈ যায়। এয়া দেখিছে। এতিয়া ইয়াতে মই ক্ষীৰৰ যিখিনি ষ্টাফিঙৰ কাৰণে যিখিনি ক্ষীৰ বনাই থৈছিলোঁ, সেইখিনি মই এনেকৈ দি দিম।
এতিয়া এনেকৈ মই ৰোল কৰি দিম। দেখিছে ইমান মিহি ধুনীয়া হৈছে। এনেকৈ বনাব আপোনালোকে, খাবলৈ বৰ ধুনীয়া, বৰ সোৱাদ খাবলৈ। দেখিছে এইটো। এতিয়া বাকী কালাৰকেইটা যিকেইটা আছিলে সেইকেইটাৰো বনাই লওঁ এটা এটা। এইটো অৰেঞ্জ কালাৰ দি পেলাই বনাইছোঁ। এয়া এনেকৈ ঘূৰাই দিব। পুনৰ এইখিনি আকৌ ক্ষীৰ দি দিছোঁ মাজত। আকৌ এনেকৈ ৰোল কৰি দিম। এতিয়া পুনৰ সেউজীয়া ৰংটো সেইটো ব্যৱহাৰ কৰিম। সেউজীয়া ৰঙেৰে বনোৱা বেটাৰখিনিৰে এয়া এনেকৈ দিছোঁ। বনাই চাব আপোনালোকে আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া ক্ষীৰখিনি দি দিছোঁ। এয়া হৈ গৈছে পাটিচাপ্টা। চাওক কিমান ধুনীয়া হৈছে দেখিছে, খাবলৈ বৰ সোৱাদ। বনাই চাব। এয়া থেংক ইউ ফৰ ৱাটছিং। আকৌ লগ পাম এটা নতুন ৰেচিপি লৈ। পুনৰ মই আহি আছোঁ আপোনালোকৰ ওচৰলৈ।